পৰা NB নিউজৰ প্ৰতিগৰাকী দৰ্শকক মই স্বাগতম জনাইছোঁ আৰু এই সময়ত চাই আছে আপুনি অৰঙে দৰঙে। এই অৰঙে দৰঙে অনুষ্ঠানটোৰ জৰিয়তে আমি অসমৰ এনে কিছু বিষয় আপোনালোকৰ আগলৈ লৈ যাবলৈ চেষ্টা কৰোঁ, যি বিষয়ে পূৰ্বতে আপোনালোকে কোনো সংবাদ মাধ্যমত দেখা নাই। আৰু তেনেদৰে আজি আমি এটা বিশেষ খণ্ড আপোনালোকলৈ লৈ যাব বিচাৰিছোঁ, কিয়নো আমি এই ভুটীয়া নাৱেৰে আমি সোৱণশিৰি পাৰ হৈ আমি ইটো পাৰলৈ গৈ আছোঁ। আৰু ইটো পাৰত আমি আজি সমগ্ৰ নিশা ব্ৰহ্মপুত্ৰৰ বালিৰ মাজত, সোৱণশিৰিৰ বালিৰ মাজত আমি মহ গোৱালৰ সৈতে থাকিম। মহ খুটি তেওঁলোকে কি কৰে, মহৰ গাখীৰ তেওঁলোকে কেনেকৈ খীৰায়, মহৰ গাখীৰ খীৰাই তেওঁলোকে ক'ত ছাপ্লাই কৰে, তেওঁলোকৰ জীৱনশৈলী কেনেকুৱা, ৰাতি তেওঁলোকে কি খাদ্য খায়, সেই খাদ্যই আমি খাম, তেনেদৰে থাকিম। তেনে দেৰি নকৰোঁ, মোৰ সৈতে আগবাঢ়ক বা মোৰ সৈতে আপোনালোকে বলক NB নিউজৰ বিশেষ খণ্ড মাজুলীত মহ গোৱালৰ সৈতে। মই বৰ্তমান সোৱণশিৰিৰ মাজমজিয়াত আছোঁ। মই এখন মেচিন নাৱত আছোঁ আৰু মেচিন নাওখন এওঁলোকে অপাৰেট কৰিছে, এওঁলোকে চলাইছে। মই এওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আমি ইটো পাৰলৈ যাওঁতে কিমান সময় লাগিব? 10 মিনিট সময় লাগিব। 10 মিনিট সময় লাগিব। আৰু আপোনালোকে ইয়াত যে আপোনালোকে নাও চলাই আছে বা আপোনালোকে মেচিন নাও চলাই আছে, কিমান বছৰৰ পৰা চলাই আছে? মই এইটো 35 বছৰ ওপৰত হ'ল। 35 বছৰ। আপোনালোকৰতো ইয়াত যিবিলাক ঘাট আছে, ঘাটবিলাকতো সলনি হৈ থাকে বছৰে বছৰে সলনি নাথাকে। মানে এইটো জেগাতে থাকে নেকি? এইটো জেগাতে থাকে। এইটো জেগাতে থাকে। আৰু আপোনালোকৰ যিটো ভাড়া, ইয়াত যাবৰ কাৰণে যিসকল যাত্ৰীয়ে যে ভাড়া দিয়ে, এই ভাড়াটো কোনে নিৰ্ধাৰণ কৰে? আপোনালোকে নিৰ্ধাৰণ কৰে নে চৰকাৰৰ ফালৰ পৰা নিৰ্ধাৰণ কৰি দিয়ে? ইয়াৰ এই দামৰ ক্ষেত্ৰত বা ইয়াৰ যিটো টিকটৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ হকাবধা বা চৰকাৰৰ ফালৰ পৰা কোনো নিয়ন্ত্ৰণ নাই নেকি? নিয়ন্ত্ৰণ আছে। চৰকাৰৰ পৰা এখন লিষ্ট দিয়া হয় যে ইয়াৰ ভিতৰতে আপোনালোকৰ ভাড়াটো হ'ব লাগিব। ভাড়া নিৰ্মাণ কৰে চৰকাৰৰ ফালৰ পৰা, মানে নিৰ্ধাৰণ কৰে। তাৰপিছত আমি ইয়াতে লেচিয়নটাই নিৰ্ধাৰণ কৰে। বাৰু যেই নহওক, আমি ইটো পাৰলৈ বেছি দূৰ নাই। আমি দেখি আছোঁ, ইটো পাৰটো দেখি আছোঁ। ইটো পাৰত আমাৰ কাৰণে ৰৈ আছে বিশেষ কেইগৰাকীমান ব্যক্তি। আমি তেওঁলোকৰ গাড়ীত উঠিম। গাড়ীত উঠি আমি মহখুঁটিলৈ যাম। ইয়াৰ পৰা মহখুঁটিৰ দূৰত্ব প্ৰায় আধা ঘণ্টা, কিন্তু 10 মিনিটৰ বাট গাড়ীয়ে যাম। 10 মিনিটৰ বাটৰ পিছত আমি গাড়ী নিব নোৱাৰোঁ, গাড়ী আমি তাতে ৰাখিম। 10 মিনিটৰ পৰা আমি আৰু 20 মিনিট বাট আমি খোজকাঢ়ি যাব লাগিব বালিয়ে বালিয়ে। আৰু বালিয়ে বালিয়ে গৈ আমি উপস্থিত হ'মগৈ সেই বিশেষ মহখুঁটিটোত, য'ত মহ গোৱালে আমাৰ কাৰণে ৰৈ আছে। আমি তেওঁলোকৰ সৈতে সমগ্ৰ নিশা কটাম যে মহখুঁটিত মহ গোৱালসকলে কেনেদৰে থাকে, মহবিলাক কেনেদৰে থাকে, তেওঁলোকৰ জীৱনশৈলী কেনেকুৱা, তেওঁলোকে ভাত কি কেনেদৰে খায়, তেওঁলোকৰ খোৱাৰ যি ব্যৱস্থা কি হয়, এই সমগ্ৰ বিষয় আজি আমি NB নিউজৰ এই অৰঙে দৰঙে এই অনুষ্ঠানটোত প্ৰথমবাৰৰ বাবে হয়তো অসমৰ টেলিভিশ্যনত হয়তো প্ৰথমবাৰৰ বাবে আপোনালোকে এনেধৰণৰ অনুষ্ঠান NB নিউজত দেখা পাব। তেনে বলক দেৰি নকৰোঁ, মোৰ সৈতে আপোনালোকে যাওক আজি মাজুলীত মহ গোৱালৰ সৈতে বিশেষ নিশা। আমি এতিয়া আহি আমাৰ এইটো পাৰত যিখন গাড়ী ৰৈ আছিলে, আমি গাড়ীখনত উঠিম। এই গাড়ীয়ে আমি যাত্ৰা কৰিম মহখুঁটিলৈ, মহ গোৱালৰ কাষলৈ। এই গাড়ীয়ে আমি যাম 10 মিনিট বাট। 10 মিনিট বাট আমি গাড়ীয়ে যোৱাৰ পিছত আমি 20 মিনিট খোজকাঢ়ি যাব লাগিব এই সোৱণশিৰিৰ বালিৰ পাৰে পাৰে। এতিয়া সময় 4 বাজিছে। হয়তো আপোনালোকে যদি মোৰ ঘড়ী দেখিছে, আপোনালোকে দেখা পাইছে সময় এতিয়া 4 বাজিছে। আৰু 4 বজাৰ লগে লগে আমি ঠিক 4:30 বা 5 মান বজাত আমি গৈ উপস্থিত হ'মগৈ মহখুঁটিত। লাহে লাহে সোৱণশিৰিৰ বুকুলৈ নামি আহিছে যি আপোনালোকে দেখিছে ৰাঙলী বেলি লাহে লাহে পশ্চিম আকাশৰ দিশে গতি কৰিছে। তেনে দেৰি নকৰোঁ, আপোনালোকে চাই থাকক NB নিউজৰ বিশেষ অনুষ্ঠান। তেনে আমি যাত্ৰা কৰোঁ মহখুঁটিৰ উদ্দেশ্যে। এতিয়া আমাৰ যিটো কৈছিলোঁ, গাড়ীয়ে আমি 10 মিনিট আহিলোঁ, আহি ইয়াতে গাড়ী ৰ'ল। ইয়াৰ পৰা আৰু গাড়ী নাযায়। আমি এতিয়া সোৱণশিৰিৰ বালিয়ে বালিয়ে যাম। আমাৰ কাৰণে এজন মহ গোৱাল অৰ্থাৎ যুৱক এজন ৰৈ আছে। ইয়াৰে তেওঁ স্থানীয় যুৱক, তেওঁ মহ চৰাই। মই তেওঁৰ লগত চিনাকি কৰাই দিম, তেওঁ আমাক লৈ যাব। আচলতে গোটেইখিনি আমি ক'লোঁ যে ইতিমধ্যে 20 মিনিট সময় আমি খোজকাঢ়ি যাব লাগিব। তেওঁলোকৰ মহ ইতিমধ্যে খুঁটিত আছে, খুঁটিলৈ আহিছে, তাৰ কাৰণে তেওঁলোক আহিব নোৱাৰিলে। এগৰাকী ব্যক্তিক পঠাই দিছে আৰু এইগৰাকী ব্যক্তি এতিয়া আমাক বালিয়ে বালিয়ে লৈ যাব। প্ৰথমতে মই তোমাৰ পৰিচয় সোধাৰ আগতে মই জনাব বিচাৰিছোঁ, ৰাতিটোৰ কাৰণে আমি বেগ লৈ আহিছোঁ। এয়া বেগ আছে আৰু এয়া ব্লেংকেট। আমি ব্লেংকেট লৈ আহিছোঁ ৰাতি যিহেতু
ৰাতি যিহেতু ইয়াত আমি থাকিব লাগিব আৰু লৈ আহিছোঁ আমি ইয়াতে পানী যিহেতু খাদ্যটো আমি তেওঁলোকৰ লগতে খাম ৰাতিৰ ভাতটো তেওঁলোকৰ লগতে খাম তেওঁলোকৰ লগতে থাকিম খালি আমি লগত আনিছোঁ পানী আৰু মোৰ লগত সহায় কৰিছে পিকুৱে আমাৰ সতীৰ্থ মাজুলীৰ আৰু মই তোমাৰ নামটো প্ৰথমতে জানিম মোৰ নাম নমস্কাৰ মোৰ নাম বগাদলে মই নামনি ফুলামৰ গাঁও ইয়াতে তুমি মহ চৰোৱা আৰু এই ইয়াতে কি আছে তুমি যিহেতু বেগ এটা লৈ আছা তোমাৰ এইখিনিত ভাত খাই পিনি বেগটো ঘৰলৈ লৈ যাম আৰু ভাত খালোঁ আৰু দুপৰীয়া ভাতটো খালা মানে ভাতটো খালোঁ আৰু দুপৰীয়া ভাতটো খাই এই বেগ চেগখিনি ঘৰলৈ লৈ যাবা বাৰু যেই নহওক তেখেতে ঘৰলৈ লৈ যোৱাৰ আগত আমাক মহ খুটিত থৈ আহিব লগৰখিনিক থৈ আহিব তাৰপিছত তেখেতে এই বস্তুখিনি বেগ লৈ তেনে দেৰি নকৰোঁ আমি এই বালিয়ে আগবাঢ়োঁ ব'লা বগা আগত যোৱা তুমি যিহেতু চিনি পোৱা আমি এনেদৰে যাব লাগিব 10-20 মিনিট বাট সন্ধিয়া নামি আহিছে বেলি প্ৰায় পাতত বহিবলৈ হ'ল একেবাৰে আবেলি হয়তো 5 মান বজাত বেলি পৰিব আমি চাগে 5 নাবাজিলে 5 বজাৰ আগে আমি মহকুটিত উপস্থিত হ'মগৈ আমি এই বালিয়ে 20 মিনিট দূৰত্ব যাব লাগিব 20 মিনিট বুলি কৈছে হয়তো 20 মিনিট বেছিও হ'ব পাৰে কমো হ'ব পাৰে এতিয়া 5 বাজিছে আমি 4 বাজিছে আমি 5 বজাৰ লগে হয়তো 5 বজাৰ আগত বা 5 বজাৰ আগে আমি হয়তো যিটো আমাৰ মহ খুটি আছে মহ খুটিত আমি পামগৈ এনেদৰে ব্ৰহ্মপুত্ৰৰ সোৱণশিৰিৰ বালিয়ে আমি গৈ আছোঁ জীৱনৰ প্ৰথম অভিজ্ঞতা মহ খুটিত থাকিম সোৱণশিৰিৰ বালিয়ে খোজকাঢ়িছোঁ পিকুৱে যথেষ্ট কষ্ট কৰিছে পিকুৱে কষ্ট কৰিবই লাগিব যিহেতু আমাৰ সতীৰ্থ পিকুৱে তেখেতে আমাক লোকেল গাইড হিচাপে কাম কৰিছে আমাক বাট পথ দেখুৱাইছে আমি তেতিয়াহ'লে দেৰি নকৰোঁ আমি খুব খৰখোজেৰে তেতিয়াহ'লে আগবাঢ়োঁ মহ খুটিৰ দিশে আমি এনেদৰে 7 মিনিট বাট বাট আহিলোঁ 7 মিনিট বাট আগুৱালোঁ সোৱণশিৰিৰ পাৰে আৰু হয়তো 10 মিনিট 15 মিনিট আৰু বাট আছে যাব লাগিব এনেদৰে বালিয়ে বগা সেইটো কি হয় এই তাত যে দূৰত এটা দেখিছোঁ এটা টিউপালৰ এটা টঙি পাৰি থোৱা আছে এইটো মাছ মৰোৱা ঘৰ এইটো মাছ মাৰে মানে দিনটো ইয়াত মাছ মাৰি সিহঁতে ৰাতি তাতে থাকে তাতে থাকে জাল পাতে নে কি কৰে জাল পাতে ডাঙৰ মাছ পাই চাগে তেতিয়াহ'লে ইয়াতে আমি লোকেল মাছ পামনে ৰাতি খাবৰ কাৰণে পাব ডাঙৰ মাছ পায় এতিয়া পামনে পাব তেতিয়াহ'লে আজি আমি বগাই কৈছে আমি লোকেল মাছ পাম ডাঙৰ মাছ পাম চেষ্টা কৰিম বগাহঁতৰ সৈতে আমি এসাঁজ ডাঙৰ মাছেৰে লোকেল মাছেৰে এসাঁজ খাবৰ কাৰণে তাত কি যা যোগাৰ আছে আমি নাজানো আমাৰ ফালৰ পৰা যিখিনি খুব দৰকাৰী যিহেতু আমি কাপোৰ লগত লৈ আহিছোঁ তেওঁলোকৰ ওচৰত কিমান কাপোৰ আছে নাজানো কাপোৰ লৈ আহিছোঁ আমাৰ পিন্ধিবৰ কাৰণে 2-এটা কাপোৰ লৈ আহিছোঁ গা চা মুচিবৰ কাৰণে যদি সম্ভৱ হয় আমি সোৱণশিৰিত গা ধুব লাগিব সোৱণশিৰিতে গা ধুম আৰু পিকু আছে পিকুৱে পানী লৈ আছে গৈ আছোঁ কিমান দূৰ আছে আৰু 20 মিনিটমান লাগিব 20 মিনিট 7 মিনিটমান আহিলোঁ আৰু 20 মিনিট মানে আধা ঘণ্টাই ধৰি লওক আধা ঘণ্টা বা আৰু গৈ আছোঁ কি হয় দেখা যাওক ঠাণ্ডা এতিয়া বতৰ কিন্তু ঠাণ্ডা ইয়াতে ধুনীয়া বতাহ এজাক মাৰি আছে যিহেতু সোৱণশিৰিৰ পাৰ কাষতে এখন নাও দেখা পাইছোঁ হয়তো পুৰণা নাও নহ'লে বেয়া হৈছে নেকি নাওখন গম নাপাওঁ বেয়া নাও নেকি বেয়া নহয় বাৰু ভালেই ইয়াৰ এই বালিটো পাৰ হোৱাৰ পিছত আমি কিমান দূৰ যাব লাগিব বেছি দূৰ নাই আৰু 10 মিনিটমান লাগিব নেকি বালিতে আছে নে তাতে ক'ত আছে নাই ইয়াত উঠিলে পথাৰ এখন পাব তাৰপাছত আলি এটা পাব আলি এটাটো পালে আমাৰ জেগাত পাব তাতে মই খুঁটিটো পাম মচৰা জেগাত পাব খুঁটিত পাম ব'লা অলপ খৰখোজা যে আন্ধাৰ নামি আহিছে দেৰি হৈ গ'লে কিয়নো আমি অচিনাকি বগা আছে আমাৰ চিন্তা নাই হ'লেও যিমান পাৰোঁ খৰখেদাকৈ যাবলৈ চেষ্টা কৰিছোঁ বগা আৰু কিমান দূৰ আৰু নাই আৰু এইফালে নহ'ব এইটো পথাৰটো পাৰ তই পথাৰ এটা পাইছোঁ প্ৰায়
বেছি দূৰ নহয়, পথাৰটো দেখাই পাইছে আপোনালোকে চাগে। পথাৰটো পাৰ হৈ আমি সেই পথাৰটো পাৰ হ'লে আমি মহ খুটি পাই যাম নে কি? পাওঁ। খোজকঢ়াৰ অভ্যাস নাই, যিহেতু আধা ঘণ্টা সময় খোজকাঢ়ি আহিলোঁ, অকণমান ৰৈ লৈছোঁ, ভৰি বিষাই গৈছে। বগাই অলপ ৰৈ লোৱা, বিকু অলপ ৰৈ লোৱা। জেগা লৈ পালোহে আৰু বেছি দূৰ নাই। বগা পালোহিনে? পালোঁ। এইটোৱে নেকি? এইটোৱে ফাইনেলি আমি খুটি পোৱা নাই। তেওঁলোকে য'ত মহ চৰাই আছিল, মহ চৰোৱা জেগাডোখৰ পালোহি, ঠাইডোখৰ পালোহি। ইয়াত কেইজনমান আছে তেওঁলোকৰ মহ গঁৰাল, তেওঁলোকে মহ চৰাই আছিল। তেপিনে মহবিলাক লাহে লাহে খুটিলৈ গৈছে। আমি বেগ চেগ থৈ লৈছোঁ, বেগ চেগ থৈ লৈ তেওঁলোকে পৰিছোঁ। আমি তেওঁলোকৰ লগত এতিয়া চিনাকি হ'ম। প্ৰথমতে সুধিম তোমাৰ নামটো, আপোনাৰ নামটো? মোৰ নাম সূৰ্য পেগু। সূৰ্যৰ লগত মই আৰু কথা পাতিম, মই বাকী কেইজনৰ নামো সুধি লৈছোঁ। তোমাৰ নামটো? বৰজনাথ পেগু। বৰজনাথ পেগু। আৰু এখেতৰ নামটো সুধি লৈছোঁ, তোমাৰ নামটো? মোৰ বাবা দলে। বাবা দলে। এই তিনিগৰাকী আছে আৰু কেইবাজনো আছে আৰু আছেনে মানুহ? আৰু ইফালে মহ চৰাই আছে আৰু দুজন মানুহ থাকিলে তাত, দুজনমান থাকিলে। এতিয়া মহটো যে ৰাতি খুটিটো বা আমি য'ত থাকিম এইটো ইয়াৰ পৰা কিমান দূৰত? ইয়াৰ পৰা বেছি দূৰ নহয়, অকণমান গ'লে পাব আৰু এইফালে নেকি? এইফালে অকণমান ইয়াৰ বালি অকণমান এইফালে ইয়াৰ পৰা অকণমান গ'লে নদীটো পাব আৰু। নদীটো অঁ তাতে বালিতে আছে নেকি? অঁ বালিতে আছে। তেতিয়াহ'লে মহটো খুটিলৈ যোৱালৈকে ইয়াতে থাকিব আপোনালোক? ইয়াতে থাকিম। খুটিত যেতিয়া মহটো গৈ পাব তেতিয়া আপোনালোক তালৈ যাব? তালৈ যাম। তেতিয়াহ'লে ইয়াত আমি কিছু সময় জিৰণি লৈ লৈছোঁ। তেওঁলোকে জিৰণি লৈছে মহটো খুটিলৈ যোৱালৈকে। খুটিত যেতিয়া মহটো পাবগৈ তেওঁলোকে তালৈ যাব। তেতিয়া আপোনালোকে অপেক্ষা কৰক মহ খুটিলৈ যোৱালৈকে। আমি এবাৰ পোনে পোনে খুটিত আমি আপোনালোকক দেখুৱাম যে আমাৰ ৰাতিৰ থকা ব্যৱস্থা কেনেকুৱা হ'ব, খোৱা বোৱা ব্যৱস্থা কি হ'ব, কেনেকৈ তেওঁলোকে আয়োজন কৰে। তেতিয়া আপোনালোকে সম্পূৰ্ণ ভিজুৱেল চাই থাকক NB নিউজৰ এই বিশেষ অনুষ্ঠান অৰঙে দৰঙেত। আমি কৈছিলোঁ আপোনালোকক যে আমি মহ খুটিলৈ আহিম। তেওঁলোকে কৈছিল যে পথাৰখন পাৰ হ'লে সোৱণশিৰিৰ বালিচাপৰিত তেওঁলোকৰ খুটিটো আছে। আমি খুটিলৈ আহিছোঁ। এতিয়া তেওঁলোকে মহখিনি আহিলে, কেইজনমানে মহ বান্ধি আছে, আমি দেখুৱাম মহ। এয়া বাচন, এইখিনিতে দাদা আমি ৰাতি ভাত সাজ ইয়াতে এই বাচনে বনোৱা হ'ব? এইটো বাচনে বনোৱা হ'ব। ইয়াতে বাচন, এইখিনি বাচনে। অঁ এইখিনি বাচন। পানী ক'ৰ পৰা পাম? পানীটো এতিয়া মানে নদীৰ পৰা আনিব লাগিব। নদীৰ পৰা? হয়। নদীৰ পৰা কিমান দূৰ? নদীটো দূৰ আছে অকণমান। অঁ নদী ইয়াৰ পৰা কিছু দূৰ আছে, কোনো কথা নাই। আমি যিহেতু গোটেই ৰাতিটো লৈ আহিছোঁ, ৰাতিটো থাকিম ইয়াতে। নদীৰ পৰা পানী আনিম, বাচন বৰ্তন আছে। তাৰ আগতে মই আপোনালোকে এটা দেখুৱাব বিচাৰিছোঁ সময়। এতিয়া সময় হৈছে প্ৰায় 6:10 গৈছে। 6:10 হয়তো আপোনালোকে এতিয়া চাহ খাইছে, সন্ধিয়াৰ চাহকাপ খাইছে। কিন্তু 6 বজাত আমি বৰ্তমান উপস্থিত আছোঁ মাজুলীত। মাজুলীৰ এটা সকলোফালে নদী, দূৰ দূৰলৈকে নদী, এফালে নদী, গোটেইখিনিতে নদী, মাজত আছে এইটো চাপৰিত এওঁলোকে মহ বান্ধে, মহ গঁৰাল। আৰু হয়তো ৰাতি আমি ইয়াতে থাকিব লাগিব। ইয়াতে থাকিম দাদা, আমি ইয়াতে থাকিম। ইয়াতো ওচৰতো গড় নাই। ঘৰ নাই, অঁ দূৰলৈকে কোনো ঘৰ নাই। গড় নাই। কাৰেণ্টটো দূৰৰ কথা, সম্পূৰ্ণ জনপ্ৰাণীহীন, কোনো মানুহ নাই। ইফালে নদী, মাজত আমি অকলে আছোঁ। আমাৰ লগত 4-5জন থাকিব গোৱাল, আমি থাকিম এই ঘৰটোত থাকিম। ওপৰত এখন টিউবৱেল আছে। মই ঘৰৰ ভিতৰলৈ যাম। ঘৰৰ ভিতৰলৈ যোৱাৰ আগতে মই আপোনালোকক আৰু এটা বস্তু দেখুৱাব বিচাৰিছোঁ।
এইটো মহ খুঁটি, ইয়াতে মহ বান্ধি আছে। হয়তো আপোনালোকে কাৰেণ্ট নথকাৰ কাৰণে আমাৰ কেমেৰাৰ যিটো লাইট আছে, কেমেৰাৰ ফ্লেছত আপোনালোকে কি দেখা পাইছে নাজানো। এই সমগ্ৰ অঞ্চলটো 4-5টা মহ খুঁটি আছে। ইয়াত তেওঁলোকে ব্ৰহ্মপুত্ৰৰ চাপৰিত, সোৱণশিৰিৰ চাপৰিত তেওঁলোকে মহ বান্ধি আছে। মই এগৰাকী যুৱক আছে, ঐ মহ খেদি আহিছে। লাইটটোৰ কাৰণে আপোনালোকে দেখিলে হয়তো তেওঁলোকে পৰিচয় নাই, এনেকুৱা অচিনাকি পৰিৱেশ এটাত হঠাৎ হয়তো লাইট পৰা নাছিলেহেঁতে। তেওঁলোকে কোনোদিন সেনেধৰণৰ পৰিৱেশৰ লগত মহখিনিয়ে পোৱা নাছিল, প্ৰথমবাৰ হয়তো এনেকুৱা এটা পৰিৱেশ পাইছে। খেদা মাৰি আহিছিল মোক। মই ভিতৰলৈ নাযাওঁ, যাম বুলি ভাবিছিলোঁ ভিতৰলৈ, কিন্তু ভিতৰত প্ৰৱেশ নকৰোঁ। প্ৰকাণ্ড মহ। কিমান মহ বান্ধিলে এতিয়ালৈকে? আমাৰ ইয়াত মহ আছে 100-150টামান। 100-150 মহ আছে? অঁ, 100-150টামান ইয়াত আছে 3 জুম আছে, 3 জুম আমাৰ ইয়াত। 3 জুম। অঁ, আৰু কিমান আৰু বেলেগ জেগাতো মহ আছেনে? বেলেগ জেগা সেইফালে কুটি এটা আছে, এইফালে কুটি আছে, আমাৰ কুটি এইটো মাজত। ইয়াত কেইটা খুঁটি আছে? ইয়াত আমাৰ 3টা মেক্সিমাম কুটি আছে। 3টা খুঁটি আছে। তেওঁলোকে 3টা খুঁটি আছে, 150মান মহ আছে। মই মহৰ মাজলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু যাব নোৱাৰিলোঁ। খেদামাৰি যদি আহিছে খেদামাৰি, মই নাযাওঁ নেকি? কিয়নো মই যোৱাটো ডাঙৰ কথা নহয়, এওঁলোকেও যাব। এওঁলোকে যোৱালৈকে 4-5জন মানুহ সোমাই দিয়াৰ লগে লগে হয়তো তেওঁলোকে এই পৰিৱেশত নাথাকিব। ৰাতি হোৱাৰ কাৰণে বেজী মাৰিবলৈ আহিছে নেকি বুলি ভয় খাইছে। মানে বেজী মাৰিবলৈ আহে নেকি? অঁ, বেজী মাৰিবলৈ ভেকচিন মাৰে ৰাতি, নহ'লে ৰাতিপুৱা। সেইকাৰণে আপোনালোকে ৰাতিপুৱা হ'লে ইমান ভয় নাখায়, ৰাতি আহিলে ভয় খায়। মানে মোক এটা মানে অকল ৰাতি হৈছে যে এতিয়া আন্ধাৰ মুণ্ডাৰ টৰ্চটো লাইট দেখিছে, সেইটো কাৰণে মানে এইটো সময়ত সাধাৰণতে ভেকচিন দিব আহে মহক। অঁ, এইটো কাৰণে সময়ত ভেকচিন দিব আহে। আৰু যে কি নহওক, মই দেখুৱালোঁ, মই গোটেইকেইটা মহ খুঁটি দেখুৱাম, যদি পাৰোঁ মই ওপৰে দেখুৱাম। ভাবিছিলোঁ ভিতৰলৈ যাম, কিন্তু মই ভিতৰত নাযাওঁ, মই ওপৰে দেখুৱাম। এইটো এটা মহ খুঁটি আছিল, এয়া প্ৰকাণ্ড মহ। আপোনালোকে কেমেৰাত কি দেখিছে মই নাজানো, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া প্ৰকাণ্ড মহ। পুৱাৰ ভাগত এই মহত তেওঁলোকে গাখীৰ খীৰাব। এতিয়া খুঁটিত বান্ধি থৈছে এই সোৱণশিৰিৰ চাপৰি। হয়তো প্ৰথমবাৰৰ বাবে আপোনালোকে NV নিউজত দেখিছে এনেধৰণৰ অগতানুগতিক অনুষ্ঠান। হয়তো পূৰ্বতে কোনো সংবাদ মাধ্যমে এনেধৰণৰ অনুষ্ঠান পৰিৱেশন কৰা নাই। আমি বৰ্তমান আছোঁ মাজুলীৰ এটা সোৱণশিৰিৰ চাপৰিত। মহ খুঁটি, আপোনালোকে বিভিন্ন সময়ত মহ খুঁটিৰ নাম শুনিছিল, মহ খুঁটিত মহ গোৱালে থকা কথা শুনিছিল, কিন্তু আমি প্ৰথমবাৰৰ বাবে নিজে মহ খুঁটিত আছোঁ। এটা ৰাতি থাকিম, সমগ্ৰ নিশা থাকিম। এই মহ খুঁটিত মহ গোৱালসকলে কেনেকৈ থাকে, কেনেকৈ খায়, কি কৰে, তেওঁলোকৰ লগত জানিম, তেওঁলোকৰ খাদ্য খাম, তেওঁলোকৰ মাজতে থাকিবলৈ চেষ্টা কৰিম। আমি দেখিছিল, মই এখন কাপোৰ লৈ আহিছিলোঁ। মই কাপোৰ লৈ আহিছিলোঁ গাত ল'বৰ কাৰণে, তাৰ বাহিৰে বিশেষ একো অনা নাই। এয়া এটা মহ খুঁটি, এইটো এটা আছিল এটা মহ খুঁটি। এয়া প্ৰকাণ্ড মহ। সেইটো এনে মহ হয়তো মই দেখাই নাই এনে মহ। আপোনালোকে দেখিছে হয়তো লাইভত, আপোনালোকে কেতিয়াও দেখা নাছিল চাগে। মই দেখিছোঁ প্ৰকাণ্ড মহ। আমি আপোনালোকক মহ খুঁটি দেখুৱালোঁ। এতিয়া হয়তো আমি আৰু বেছি দেৰিলৈকে নেদেখুৱাওঁ, কিয়নো আপোনালোকে ধৰিব পাৰিছেনে বা দেখা পাইছেনে আমি নাজানো। আমি পুৱাৰ ভাগত আৰু সুন্দৰকৈ দেখুৱাম। আমি ড্ৰোনৰ শ্বট ল'ম, সোৱণশিৰিৰ শ্বট ল'ম, মহৰ শ্বট ল'ম, তেওঁলোকে কেনেদৰে গাখীৰ খীৰায়। এতিয়া আমি পোনে গৈছোঁ, আমাৰ যিটো থকাৰ ব্যৱস্থা আছে, যিটো তম্বু ঘৰ আছে, সেই তম্বু ঘৰৰ দৃশ্য দেখুৱাম। কেনেদৰে থকাৰ ব্যৱস্থাটো কৰিছে বা কেনেদৰে কি পাৰিছে সেয়া দেখুৱাম। তেনে ব'লক আমি তম্বু ঘৰলৈ যাওঁ, আৰু লাহে আমি ইয়াতে জুই ধৰিম। ব্ৰহ্মপুত্ৰৰ এই সোৱণশিৰিৰ চাপৰিত আমি মাজত জুই ধৰিম। জুই ধৰি আমি যিমান ৰাতিলৈকে পাৰোঁ থাকিবলৈ চেষ্টা কৰিম। অলপ ভয় ফিল এটা আছে, অনুভৱ এটা আছে, কিয়নো প্ৰথমবাৰৰ বাবে আমিও আছোঁ। তেওঁলোকে সদায় আছে, সদায় তোমালোকৰ থকা অভ্যাস আছে, তোমালোকৰ অভ্যাসটো আছে, অভ্যাস আছে আমাৰ। কিন্তু আমাৰ অলপ ভয় ভাৱ এটা আছে, কিয়নো আমি প্ৰথমবাৰৰ বাবে মহ খুঁটিত থাকিম, তাতে সোৱণশিৰিৰ নদীৰ মাজত। না, আপোনালোকে টকা নাই, এতিয়া থাকিব পৰা মানে জেগাটো মানে বিশেষ মানে ভয় কৰিবলৈ একো নাই। আমি থাকিম, আমি আপোনালোকে চিন্তা কৰিব নালাগে। আমাৰ খুঁটিত আপোনালোকে থাকিব পাৰিব, আমিও থাকিম। আৰু তেতিয়াহ'লে আমি যিটো ঘৰত থাকিম সেই ঘৰটোলৈ গৈছোঁ, সেই ঘৰটোৰ ব্যৱস্থা আমি দেখুৱাব বিচাৰিছোঁ।
মই যিটো তম্বুৰ কথা কৈছিলোঁ এবাৰ তম্বুৰ ভিতৰলৈ আহিলোঁ য'ত আমি থাকিম ৰাতিটো এই দেখিছে এখন প্লাষ্টিকৰ টিউপালৰ তলত বস্তা পাৰি থোৱা আছে হয়তো এই বস্তাৰ ওপৰত যদি বেলেগ টিউপাল আছে আমি সেই টিউপাল পাৰি তাৰ ওপৰত আমাৰ যি কাপোৰ আনিছিলোঁ সেই কাপোৰ লৈ আমি থাকিম আৰু যদি ব্যৱস্থা নাই তেন্তে এনেদৰে থাকিম ৰাতি আৰু কেইজনমান তেওঁলোক মহগোৱাল আছেহি যিসকলে আমাৰ লগত ৰাতি থাকিব মই এইবাৰ তেওঁলোকৰ নাম সুধিম নাম সোধাৰ পিছতে আজিৰ ৰাতিৰ যিখন মেনুখনত কি থাকিব সেয়া কথা সুধিম প্ৰথমতে মই এখেতৰ নামটোতো আপোনালোকে হয়তো জানিছে আৰু এগৰাকী আহিছে তেখেতকো মই জেগা উলিয়াই দিছোঁ হেৰি আপোনাকতো চিনি পাইছে এখেত হৈছে সূৰ্য চিনাকি কৰাই দিছিলোঁ আৰু এখেত নতুনকৈ আৰু তিনিগৰাকী আহিছে মই তিনিগৰাকীক মই চিনাকি কৰাই দিছোঁ আপোনাৰ নামটো কওক মোৰ সঞ্জীৱ পেগু আৰু আপোনাৰ মোৰ নাম শ্ৰী মতিলাল পেগু মোৰ নাম শ্ৰী মিনোৰাম দলে বীণাৰাম দলে অঁ চাৰিগৰাকী আছে আৰু থাকিবনে আপোনালোকে থাকিব আমাৰ লগত তাকে গোটেইখিনি থাকিব গোটেইখিনি থাকে আৰু এয়া দেখিলোঁ তেওঁলোকৰ যি পৰিৱেশ তেওঁলোকৰ পৰিৱেশৰ লগত থাকিম ৰাতি খাবলৈ কি আনিছে আপোনালোকে আজি আমাক কি খুৱাব মাছ তাতে মাছ আছে নেকি এইটো মাছ ডিম আনিছে এইটো ডিম এইটো মাছ সৰু সৰু মাছ আৰু এইটো এটা ডাঙৰ মাছ প্ৰায় এইটো দেখা পাইছেনে নাজানো এইটো এটা মাছ এইখিনি মাছ ৰাতিৰ খাদ্য বেঙেনা আছে মিঠাতেলৰ পেকেট আছে মিঠাতেলৰ পেকেট আৰু চাউল আছে আৰু এইখিনি বাচন তেওঁলোকে বনোৱাৰ সময়ত ব্যৱহাৰ কৰিব তেন্তে আমি দেৰি নকৰোঁ আমি বাহিৰত এবাৰ জুই ধৰি খোৱা বোৱাৰ যিখিনি ব্যৱস্থা আছে গোটেইখিনি একেলগে আৰম্ভ কৰোঁ নে কি কয় আৰু আমি দুই এজনে ৰাতি খাই বৈ শুবৰ কাৰণে অকল ব্যৱস্থাটো কৰি থাকিব আমি সেইখিনি ভিজুৱেল ল'ম আৰু সেইফালে বনাই থকা সেইখিনি ভিজুৱেল ল'ম তেতিয়া দেৰি নকৰোঁ ব'লক আমি ওলাই যাওঁ ৰাতি যিহেতু ইয়াত থাকিবই লাগিব এইখিনি ওলাই আহিলোঁ তম্বুলে আজি নতুন এটা অভিজ্ঞতা জীৱনত প্ৰথমবাৰ হয়তো আপোনালোকেও প্ৰথমবাৰ দেখিছে প্ৰথমবাৰ এনে অভিজ্ঞতা আমাৰ হৈছে ইয়াতে জুই ধৰিব তাতে এইবাৰ জুই ধৰাৰ পৰা আমি আৰম্ভ কৰিম আপোনালোকে এই সময়ত আমি আপোনালোকৰ পৰা গোটেইখিনি সামগ্ৰিক দৃশ্য দেখুৱাই থাকিম কিন্তু এই সময়ত আমি চমু বাণিজ্যিক বিৰতি এটা ল'ব বিচাৰিছোঁ বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ এই স্থানলৈ উভতি আহিম খৰি জুই ধৰিবৰ কাৰণে খৰি আনিছে খৰি ক'ৰ পৰা আনিলে খৰিটো বৰ দূৰৰ পৰা আনিলোঁ এডালকৈ গোটা কৰিলোঁ আৰু এডালকৈ গোটাইছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে বাকী যেই নহওক তেতিয়াহ'লে জুই ধৰোঁ এতিয়া সময় যদি আপোনালোকক মই দেখুৱাওঁ এতিয়া সময় হৈছে প্ৰায় 8 বাজিবলৈ 20 মিনিট বাকী আছে এতিয়া তেওঁলোকে জুই ধৰিছে জুই ধৰাৰ পিছত আজি খানাত তেওঁলোকে কি বনাব কি ৰান্ধিব সেই বিষয়ে তেওঁলোকৰ পৰা মই চমুকৈ তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কি বনাব আজি এতিয়া খানাত মাছকে বনাম আৰু মাছকে বনাম মাছত আলু আৰু মানে সাধাৰণতে যেতিয়া খুঁটিত থাকে এইবিলাকেই বনাই নে আৰু বেলেগ কিবা কিবি শাক চব্জি কেতিয়াবা থাকে আৰু এনেকৈ বনায় আৰু বুটলি মেলি বনায় আৰু আগ চব্জি বনৰীয়া আৰু লোকেল আৰু লোকেল ইয়াৰ পিছত এতিয়া কি কৰিব ৰান্ধিবৰ কাৰণে পানীটো লাগিব চাগে পানী কিমান দূৰ আধা ঘণ্টা ইয়াৰ পৰা পানী আনিবলৈ যাব লাগিব দূৰত্ব আধা ঘণ্টা তেওঁলোকে পানী আনিবলৈ যাব যাওঁতে 15 মিনিট আহোঁতে 15 মিনিট ইয়াত আহি পায় তেওঁলোকে আকৌ বাচন বৰ্তন ধুই মেলি তেওঁলোকে খাদ্য ৰান্ধিব যিহেতু আমি আপোনালোকক কৈছিলোঁ যে আমি আপোনালোকক মহখুঁটিৰ এটা ৰাতি থাকি সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাম সেয়েহে দূৰত্ব হ'লেও তেওঁলোকৰ লগত পানী আনিবলৈ আমিও যাম পানী ক'ৰ পৰা আনে কেনেকৈ আনে এই সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাম তেনে দেৰি নকৰোঁ আমি তেওঁলোকৰ লগত পানী আনিবলৈ যাওঁ কোন যাব পানী আনিবলৈ
তুমি যাবা তেতিয়াহ'লে দেৰি নকৰোঁ তেওঁৰ লগত আমি পানী আনিবলৈ যাওঁ পিকু ব'লা পানী আনিব যাওঁ পানী কিহত আনিবা পানী আনিবৰ কাৰণে বিশেষ যতন যিহেতু বহু দূৰৰ পৰা তেওঁলোকে পানী আনিব তেওঁলোকে সেইটো কাৰণে ভাৰ লৈ লৈছে যাতে তাৰ পৰা তেওঁলোকে পানী এবাৰতে আনিব পাৰে যাতে আকৌ এবাৰ পানী আনিবলৈ যাব নালাগে ইমান দূৰলৈ তেওঁলোকৰ লগত যাম যিমান দূৰ হ'লেও আমি আজি NB নিউজৰ দৰ্শকসকলক যিহেতু দেখুৱাম বুলি ক'লোঁ মহখুঁটিৰ অভিজ্ঞতাৰ কথা তেতিয়া আমি সম্পূৰ্ণ দেখুৱাম মহখুঁটি কি কৰা হয় কেনেকৈ তেওঁলোকৰ জীৱন থকা হয় তাতে ব'লক কিবা এটা লৈ দিম নেকি যাৰ মই পানী আনিম ইয়াত পিকু ব'লা এইখিনি পানী হ'বনে এইটোৱে হৈ যাব ইয়াতো আছে মানে ব'লক তেতিয়াহ'লে এটা কুকুৰো আহিছে আমাৰ লগত এইটো আপোনালোকৰ লগত সদায় থাকে সদায় থাকে একদম কৰি মোৰ লগত ঘূৰি থাকেই কুকুৰটো ইমানে মহ ৰখীয়া মোৰ কি আহি আমিয়ে শিকাইছোঁ এইটো ৰাতি 12টা বজাত খুটিৰ পৰা গুচি গ'লে আমাৰ পকৰতে গুচি যাব মহ ৰাখি থাকে মই ৰাখি থাকি সি মানে কুকুৰটো আমাৰ লগৰ নিচিনা মানে একদম বন্ধু লগতে থাকিব লগতে খানা চানা ইয়াৰ খানা চানা আমাৰ আমি যি খাওঁ তাকে আমিও দিওঁ কুকুৰটো মাংস খালে মাংস মাছ খালে মাছ এই মাছ খালে মাছ দিওঁ মাংস খালে মাংস দিওঁ আমি একদম উদা পাত খালে উদাইহে খাব পাৰিব লাগিব দিনটোত কিন্তু গাখীৰ ৰাতিপুৱা গাখীৰ দিওঁ ভাতৰ লগত মিহলাই কুকুৰটোক গাখীৰ ভাতো খায় গাখীৰ ভাতটো খায় এটা সাংঘাতিক কুকুৰ সাংঘাতিক বুলি নহয় গাখীৰ খোৱা কুকুৰ মাছ মাংস গাখীৰ সকলো খায় যদি নিকুৱে যদি পায় ভিজুৱেলটো এইটো আমাৰ পিছে পিছে আহি আছে ইয়াৰ নাম কি টিংকু 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 আমাৰ লগত টিংকু গৈছে পানী আনিবলৈ ইয়াৰ পৰা এতিয়াও 10 মিনিট বাকী আছে সোৱণশিৰি পাবলৈ সোৱণশিৰিৰ পৰা পানী আনিম মুঠ সময় লাগিব যাওঁতে 15 মিনিট আহোঁতে 15 মিনিট এনেদৰে বালিয়ে গৈ আছোঁ কষ্টকৰ কিন্তু দেই সাংঘাতিক কষ্টকৰ আমি নিজে আজি থাকি গম পালোঁ আমি প্ৰায় গাড়ী লৈ 20 মিনিট 10 মিনিট আহিলোঁ 20 মিনিট কৈছিল বগাই কিন্তু আমি প্ৰায় 25-27 মিনিট খোজকাঢ়ি আহিলোঁ সোৱণশিৰিৰ পাৰে তাৰপিছত এখন পথাৰ পালোঁ পথাৰৰ পৰা পাৰ হৈ আমি আকৌ এই বালিচৰ পালোঁ আৰু এই বালিচৰত তেওঁলোকে সদায় এইটো তেওঁলোকৰ দৈনন্দিন যিটো অভ্যাস তেওঁলোকে সদায় কৰি থকা কাম আমাৰ কাৰণে কষ্টকৰ হৈছে কিন্তু আমি মহানগৰত আছিলোঁ মহানগৰত যিহেতু আমি সংবাদ কৰ্মী হিচাপে বা সংবাদদাতা হিচাপে আমি মূল কাৰ্যালয়ত কাম কৰি আছিলোঁ কিন্তু অনুষ্ঠানৰ কাৰণে আমি এনেদৰে তেওঁলোকৰ সৈতে এটা নিশা কটাম NB নিউজৰ দৰ্শকসকলক দেখুৱাম ইয়াৰ অভিজ্ঞতা তেওঁলোকৰ জীৱনশৈলী তেওঁলোকৰ জীৱন পদ্ধতি তেওঁলোকে কেনেকৈ খায় কেনেকৈ থাকে মহখুঁটিত কি হয় কেনেকৈ মহ খীয়ায় এটা গুৰুত্বপূৰ্ণ কথা ইণ্টাৰেষ্টিং কথা আমি আপোনালোকক কাইলৈ কিন্তু ৰাতিপুৱা আমি মহৰ গাখীৰ খাম হয়তো গুৱাহাটী বা অসমৰ অন্য প্ৰান্তৰ মানুহে খাই পাইছে নে নাই নাজানো খুঁটিত তেওঁলোকে খীৰাব খুঁটিৰ পৰা আমি খাম মহৰ গাখীৰ আহি আমি সোৱণশিৰিৰ পাৰ পালোঁহি আৰু ইয়াৰ পৰা পানী নিম যথেষ্ট তেওঁলোকে 15 মিনিট কৈছিল 15 মিনিটতকৈ অকণমান কম লাগিল প্ৰায় 12-13 মিনিটমান সময় লাগিল আহোঁতে তেওঁলোকে এইটো কি কৰিছে আপোনালোকে আমি পানী উঠাবলৈ চিলামি বনাইছোঁ নহ'লে গৰা যে পানী উঠাবলৈ বেয়া থিয় গৰাৰ পৰা পানীটো হয় সেইটো হয় থিয় গৰাৰ পৰা পানীটো কেনেকৈ আনিব তেওঁলোকে এটা পানীত নামিবৰ কাৰণে চিলামি বনাই পেলাই আমি ইয়াৰ পৰা আকৌ পানী আনি দিব লাগিব আগতে বনাইছিলোঁ চিলামিটো আকৌ গৰাই কমাই নিছে কমাই নি আকৌ বনাবলগীয়া হৈছে এনেকৈ এতিয়া এইটো বনাই পিনে আকৌ পানীটো আনিব লাগিব এইটো হয়তো যোনে যিসকলে কৰা নাছিল হয়তো তেওঁলোকৰ বাবে জীৱনত প্ৰথমবাৰেই দেখিছে পানী কেনেদৰে অনা হয় এইটো পানীটো খাবৰ কাৰণে ব্যৱহাৰ কৰা হয়নে অকল চব্জি তব্জি খাবৰ কাৰণে আমি এইটোৱে খাওঁ
পানী নদীৰ পানীয়ে খাওঁ স্বাস্থ্যসন্মত হ'বনে অলপ আৰু এইটো আমি আগৰ পৰা কৈ আছোঁ যে এইটোৰ কাৰণে আমাৰ কাৰণে ভাল আৰু এইটো কিন্তু এটা কথা উপায়ো নাই আমি টিউবৱেলৰ পানী খাবলৈ গ'লে ইয়াৰ পৰা 2-3 কিলোমিটাৰ যাব লাগিব টিউবৰ পানী আনিবলৈ গ'লে খাবলৈ হ'লে জীৱন কি জীৱন আপোনালোকে ক'ত ঘৰৰ বিচনাত বহি এই অনুষ্ঠানটো চাই আছে বা ক'ত চকীত বহি এই অনুষ্ঠানটো চাই আছে আৰু তেওঁলোকে ক'ত এনেদৰে পানী আনিবৰ কাৰণে এই সোৱণশিৰি তেওঁলোকে পানী নিব এই পানীকে তেওঁলোকে খাব কিন্তু উপায় নাই তেওঁলোকৰ হাতত যিহেতু ওচৰত কুঁৱা টিউবৱেল কোনো ধৰণৰ ব্যৱস্থা নাই নদী পানীকে নিব নদী পানীকে খাব তেওঁলোকে ধুব এইখিনিটো কৰিব তেতিয়া পানী লৈ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম উভতনি যাত্ৰা সেই স্থানলৈ মখুটিলৈ মানে একদম ওপৰৰ পানীটো অনা নাই তলৰ পৰা আনিছে তলৰটো কিয় আনে তলৰটো মানে দেখুৱাই দিম তলৰ পানীটো লেতেৰা নহয় নেকি সেইকাৰণে ওপৰৰ পানী আনিবলৈ বেয়া উপায় নাই যিহেতু আমি তেওঁলোকৰ লগত থাকিম বুলি ক'লোঁ এটা ৰাতি আমি পানী আনিছিলোঁ আমি দেখুৱাইছিলোঁ আপোনালোকক পানী আনিছিলোঁ খোৱা পানী প্ৰায় তাৰ আধা পানী শেষেই হৈছে যদি পাৰোঁ এই পানী আমি ব্যৱহাৰ কৰিম খাবৰ কাৰণে যদি নোৱাৰোঁ আপোনালোকে এইটো পানীটো এতিয়া ওপৰত জাবৰ জোঁথৰ অহা নাই চাইছেনে নাই পানীটো জাবৰ ইয়াতে কোনো ধৰণৰ আৱৰ্জনা নাই চাফা আচলতে দেখাত পৰিষ্কাৰ লাগিছে কিন্তু বীজাণুমুক্ত হয়নে নহয় সেইটো বীজাণুমুক্ত নহয় কিন্তু পানীখিনি যিহেতু তলৰ পৰা আনিছে জাবৰ জোঁথৰ নাপায় তলৰ পৰা আনিছে কিন্তু আমি বীজাণুমুক্ত হয় বুলি ক'ব নোৱাৰোঁ কিন্তু উপায় নাই তেওঁলোকৰ জীৱন এনেদৰে তেওঁলোকে দৈনন্দিন খাই আছে সদায় খাই আছে আমাৰো উপায় নাই আমি তেওঁলোকৰ লগত এটা ৰাতি থাকিম আমিও খাম এই পানী যদি পাৰোঁ আমি বটলত পানী আনিছিলোঁ সেই পানী প্ৰায় আধা পানী শেষ হৈছে আছে 3-4টা বটল বাকী আছে 1/2 লিটাৰৰ বটল আৰু আমাক পোৱালৈও দৰকাৰ হ'ব পানী যিমান পাৰোঁ আমি পানী বচাই ৰাখিবলৈ চেষ্টা কৰিম তেনে ব'লক এইবাৰ উভতনি যাত্ৰা পানী লৈ আকৌ 15 মিনিট প্ৰায় 13 মিনিট আকৌ যাত্ৰা মখুটিলৈ মোৰ লগত পিকু আছে পিকু আমাৰ স্থানীয় আমাৰ সতীৰ্থ হয় মাজুলীৰ পৰা তেওঁ নিউজ আমালৈ প্ৰেৰণ কৰাত মূল কাৰ্যালয়লৈ প্ৰেৰণ কৰাত পিকুৱে যথেষ্টখিনি সহায় কৰে আৰু পিকুৱে আজি সমগ্ৰ নিশা পিকু আমাৰ লগত থাকিব পিকু কেনেকুৱা লাগিছে তুমি যিহেতু মাজুলীত থাকা তুমি এনেদৰে থাকি পাইছিলানে কেতিয়াবা কেতিয়াও পোৱা নাই আচলতে প্ৰথমবাৰ পাইছোঁ ভাল লাগিছে যথেষ্ট এওঁলোকে যথেষ্ট মানে মখুটিত তুমি থকা নাছিলা মখুটিত আজিলৈকে থাকি পোৱা নাই মই যিহেতু মাজুলীৰে যুৱক তথাপিতো আজিলৈকে মাজুলীত মই এনেকৈ মখুটিত থাকি পোৱা নাই আজি প্ৰথমবাৰ আহিছোঁ ইয়ালৈ আপোনালোকৰ লগত পিকু মাজুলীতে থাকে কিন্তু মাজুলীত মখুটিত থকাৰ অভিজ্ঞতা হোৱা নাই আমি আজি অসমৰ দৰ্শকক দেখুৱাম এটা সঁচাকৈ খুব ভাল লগা এটা খুব ছাছপেন্স বুলি সেইটো কাৰণে ক'ব বিচাৰিছোঁ ভয় যিহেতু চাপৰিৰ ভিতৰত আছোঁ চাপৰিৰ মাজত আছোঁ সকলোফালে পানী যে নহওক থাকিম যদি চেলেঞ্জ লৈছোঁ আপোনালোকক দেখুৱাম বুলি কৈছোঁ দেখুৱাবৰ কাৰণে আমি বদ্ধপৰিকৰ হৈ আছোঁ দেখোঁ আমি ফাইনেলি আহি পালোঁ পানী আনি মোৰ হাতত পানী তেওঁলোকৰ হাতত পানী ভাগৰ লাগিছে খোজকঢ়াৰ অভ্যাস নাছিল আনিলোঁ এনেকুৱা লাগিছে বহুত ডাঙৰ কাম এটা কৰি আহিছোঁ কিন্তু একো ডাঙৰ কাম কৰা নাই খাবৰ কাৰণে পানী আনিছোঁ আমাৰ অভ্যাস যিহেতু নাছিলে বাকী যেই নহওক ইয়াতে তেওঁলোকে জুই ধৰি আছে হয়তো ভাত বহালে তেওঁলোকে মাছো পানী আনিবলৈ যাওঁতে তেওঁলোকে মাছো পাতিলে বাৰু যেই নহওক আমি এতিয়া তেওঁলোকৰ লগত অলপ কথা পাতিম আড্ডা মাৰিম আড্ডাত কি হয় আপোনালোকে শুনি থাকক তেওঁলোকৰ অভিজ্ঞতাৰ কথা পাতিম আৰু এই সময়তে আমি আপোনালোকক জনাই আছোঁ আমি তেওঁলোকৰ লগত আড্ডা মাৰিম গোটেই নিশাটো থাকিম সমগ্ৰ নিশাৰ দৃশ্য দেখোন চাই থাকক NB নিউজৰ এই বিশেষ অনুষ্ঠান অৰঙে দৰঙে মই বৰ্তমান আছোঁ তম্বুটোৰ ভিতৰত যিহেতু চাপৰি সোৱণশিৰিৰ চাপৰি বিশেষ কৰিবলগীয়া কাম নাই মোবাইল ফোনৰ নেটৱৰ্কৰ অসুবিধা বাহিৰত তেওঁলোকে ভাত বনাই আছে আৰু ভিতৰত
ভাইটি এই তম্বুৰ ভিতৰত ভাইটি আছে, ভাইটি পেগু বিচনা পাৰি, ভাইটি দলে ইয়াতে বিচনা পাৰি আছে আৰু ময়ো অলপ সহায় কৰোঁ ভাইটিক বিচনাখন পাৰিবৰ কাৰণে, যিহেতু আমি তাত ভাতটো খাম, ভাতটো খাই আৰু লগে লগে ইয়াতে আমি বিচনাত পৰি শুই যাম, যিহেতু যথেষ্ট ভাগৰ লাগিছে। তেওঁলোকে ইয়াতে ভাত ৰান্ধি আছে, কিন্তু ভাতৰ আয়োজন আজি কি আছে মই তেওঁলোকে কৈছিলে, কিন্তু কি বনালে এয়া মই এবাৰ তেওঁলোকক সুধিম। মই তেওঁলোকৰ লগত এইবাৰ কথা পাতিম কি কৰিছে, কি নাই কৰা। ইয়াতে আজি খানাটো কি বনোৱা হৈছে? ঢালি দিছোঁ, তাৰপিছত আমি মাছৰ লগত দালি আৰু বিলাহী দিছোঁ। আমি ইয়াত মানে ইয়াতে দালি, বিলাহী, মাছ গোটেইখিনি আছে। আলু গুটি সৰু আলু নে ডাঙৰ আলু? সৰু নিজৰ এইটো ঘৰত মানে কিন্তু মই ধুনীয়াকৈ খৰিকা দি মাছ আপোনালোকে দেখা পাইছে, এয়া মাছ পুৰি ৰাখিছে, পুৰা মাছ আৰু শাকতো মাছ, সোৱণশিৰিৰ মাছ, পিয়'ৰ লোকেল, ইয়াৰ নদীৰ পৰা ধৰিছে, ইয়াত খোৱা হৈছে। মই যিখিনি দালি তেওঁলোকে ৰান্ধিছে, দালিৰ মই খুব ধুনীয়া গোন্ধ এটা পাই আছোঁ। তেওঁলোকে জুইত বনোৱা দালি, এটা বিশেষ বস্তু, এইটো বস্তু মই কি ডিম মানে কণী, এইটো কি কৰিছে? এইটো পুৰিছে। এটা আচৰিত কাৰবাৰ প্ৰথমবাৰ দেখিলোঁ, তেওঁলোকে কণী পুৰিছে। এটা পলিথিনৰ ভিতৰত পানী অলপ দি লৈছে, পানী দি তেওঁলোকে জুই কাষত এনেদৰে পলিথিনটো ধৰি আছে, ধৰি তেওঁলোকে কণী তেওঁলোকে পুৰিবলৈ চেষ্টা কৰিছে, পুৰি আছে। আৰু কি আছে? আমি খোৱা কাৰণে দিনটোত কষ্ট এইটো চাইমত নে? চাইমত বাৰু প্ৰথমবাৰ দেখিলোঁ, চাইমত, বগা চাইমত। আৰু এইফালে ভাত আছে। আৰু এইটো নামচিং, মিচিং সম্প্ৰদায়ৰ এটা বিশেষ চাটনি। এবিধ যদি মিচিং সম্প্ৰদায়ৰ ঘৰত এইবিধ নাথাকে তেন্তে এইখিনি থাকেই। মিচিং সম্প্ৰদায় যিকোনো ঘৰলৈ যাওক আপুনি, নামচিং শব্দটো থাকিব। নামচিংটো কিহেৰে বনোৱা হয়? আমি মাছ উখান কৰি পেলাই মাছ আমি গুড়ি কৰি, তাৰ পাছতে আমি এই কচু এই কিবি বুলি কয়, কচু পাত কেইটামান আমি লগাই পিনি তাত মানে খুন্দিয়াই লওঁ, জলকীয়া কেইটামান দিওঁ, তাৰপিছত আৰু এই চুঙাত ভৰাই ৰাখি দিওঁ। আৰু 2-3 মাহৰ পাছত আৰু আমি ভালকৈ এইটো খাব পাৰি। আৰু menam kamada asin seronggamaya selungarangel merang bozar kancing letar biskut bozar hey ya hey oh babu usatak pimba goyoy apin ki pimba goyoy apin kina buro bermang busatak tereribi oy oy gaseng koki kumre dora usatang menolama. মহখুঁটিত থকাৰ অভ্যাস নাই, শুবলৈ চেষ্টা কৰিছিলোঁ কিন্তু শুব পৰা নাই, কিয়নো কিবা এটা পৰিৱেশটোৰ লগত মানে মিলিব পৰা নাই। মানে কি হৈছে, এনেকুৱা এটা পৰিৱেশ যিটো পৰিৱেশত কোনো শব্দ নাই, কোনো অকল মহৰ 2-এটা শব্দ। মই উঠি আহিছোঁ, পিকু মোৰ লগত শুই আছিল, পিকুৱে ভিডিঅ' কৰি আছে, পিকুৱে মোবাইলত ভিডিঅ' কৰিছোঁ। এইটো ওলাই আহিছোঁ, ৰাতি 12টা, এইটো সময় দেখিছে আপোনালোকে, ৰাতি 1:02 হৈছে। আমি আচলতে মই উঠিলোঁ, এওঁলোক সঞ্জীৱ আহিল, এতিয়া সময় হ'ল 5 বাজিবলৈ অকণমান সময় বাকী আছে, এতিয়াও আন্ধাৰ বাকী আছে, আন্ধাৰ হৈ আছে, আকাশত এতিয়াও জোন। সঞ্জীৱ আহিলে, সঞ্জীৱৰ হাতত টিং, এইফালে টিং, আৰু এইফালে কি আছে? নিমখ। সঞ্জীৱে নিজৰ খুঁটিত যাব, সঞ্জীৱে গাখীৰ খীৰাব, মহৰ গাখীৰ। তেন্তে সঞ্জীৱৰ সৈতে অলপ দূৰ যাওঁ, সঞ্জীৱে ক'ত গাখীৰ খীৰায়, আমি ওচৰলৈ যদি যাব পাৰোঁ ওচৰলৈ যাম,
যদি নোৱাৰোঁ তেতিয়াহ'লে আমি নিজৰ সাৱধানতা বজাই ৰাখি আমি দূৰৰ পৰা ভিজুৱেল ল'বলৈ চেষ্টা কৰিম। আমাৰ কেমেৰাত পিণ্টু দা আছে, আমাৰ ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট। পিণ্টু দাই ভিজুৱেল ল'বলৈ চেষ্টা কৰি আছে, অলপ ভিজুৱেল লৈ আছে। আমি আপোনালোকক যিটো নিমখৰ কথা কৈছিলোঁ, নিমখটো তেওঁলোকে মুখত দিয়া নাই। এই যিটো আপোনালোকে খুঁটি দেখিছে, এই খুঁটিটোত তেওঁলোকে নিমখ লগাই দিছে। এইটো খুঁটিটো তেওঁলোকে মহে চিলিকি আছে, আৰু এই খুঁটিটোৰ পৰা চেলেকি থাকোঁতে তেওঁলোকে গাখীৰ খীৰাই আছে। আমি খুঁটিত ৰাতি থাকিলোঁ। এতিয়া আমি পুৱতি নিশাৰ পৰা এতিয়া বৰ্তমান সময়লৈকে মহৰ পৰা গাখীৰ কেনেদৰে খীৰাই সেয়াও দেখুৱালোঁ। এইবাৰ ঠিকাদাৰ আহি পালে। ঠিকাদাৰে এইবাৰ মহৰ খুঁটি লৈ আহিছে গাখীৰ নিবৰ কাৰণে। দেখিছে তেখেতে বৃহৎ দুটা ড্ৰাম লৈ আহিছে, আৰু এই ড্ৰামতে তেওঁ গাখীৰ লৈ যাব, আৰু গাখীৰ নি তেওঁ য'ত দিব লাগে তেওঁলোকক তেওঁ বিলাই দিব। কিন্তু আমি ঠিকাদাৰৰ পৰা জানিম যে তেওঁ গাখীৰ ক'লৈ নিব আৰু কিমান টকা বা কিমান লিটাৰত তেওঁ কিমানকৈ বিক্ৰী কৰি আছে। প্ৰথমতে মই আপোনাৰ নামটো জানিম। সত্যনাৰায়ণ যাদৱ। সপনায়ম যাদৱ। আপুনি ইয়াৰ পৰা গাখীৰ কিমান বছৰ হ'ল নি থকা? বহুত দিন হ'ল সিমিমানে তাত মই আহিছোঁ। তেতিয়াৰ পৰা গাখীৰ নি আছে। আপুনি ইয়াৰ পৰা কিমান টকাকৈ নিয়ে গাখীৰ? লিটাৰ কিমান লয়? ইহঁতক কিমানত দিয়ে? সিহঁতক 60 60। আৰু আপুনি বিক্ৰী কিমানত কৰে? যেনিবা 10-5 টকা মই পাবই লাগিব মই 10-5 টকা। মানে আপুনি যদি ইয়াৰ পৰা 16 দিছে তেতিয়া 70 বা 75ত বিক্ৰী কৰে। তেনেকৈ। এই গাখীৰটো ক'ত দিয়ে আপুনি? লখিমপুৰ দিয়ে। অকল লখিমপুৰতে দিয়ে নে আৰু বেলেগ জেগাতো? লখিমপুৰতে। মাজুলীলৈ নাযায়? মাজুলী নাযায়। মাজুলী নাযায়। আপুনি ইয়াৰ পৰা কিমান লিটাৰ গাখীৰ নিয়ে? গাখীৰ কোনো লিমিট নাই। 50 লিটাৰ। এইটো জেগাৰ পৰাই নিয়ে নে আপুনি বেলেগ? আৰু এইফালে আছে। এইফালে আছে। আপুনি এতিয়া গৈ থাকিব মানে? এইফালে যাম। এতিয়া সেইফালে গাখীৰ কালেক্ট কৰিব? এইফালে কালেক্ট কৰি তাৰপিছত এইফালে যাম। এইফালে যাব। আমি ঠিকাদাৰৰ মন্তব্য দেখুৱালোঁ। সময় এতিয়া 6 বাজিবলৈ এতিয়াও বাকী আছে, 20 মিনিট সময় বাকী আছে। আৰু আমাৰ যিটো অনুষ্ঠান আছিল মহ খুঁটিত এটা ৰাতি কটাই মহ গোৱালৰ সৈতে আমি এই এটা বিশেষ অনুষ্ঠান কৰিলোঁ। আমি সমগ্ৰ নিশা তেওঁলোকৰ লগত থাকিলোঁ। তেওঁলোকে কেনেদৰে খায়, কেনেদৰে থাকে, সমগ্ৰ দৃশ্য দেখিলোঁ। লগতে আমাৰ থকাৰ মূল উদ্দেশ্য আছিল তেওঁলোকৰ লগত ৰাতি এটা কটাই তেওঁলোকৰ মহৰ খুঁটিত তেওঁলোকে কেনেদৰে গাখীৰ খীৰায়, আৰু গাখীৰ খীৰাৰ লগতে গাখীৰ কেনেকৈ বিক্ৰী কৰে আৰু কিমান টকাত বিক্ৰী কৰে, এই সমগ্ৰ দৃশ্য দেখুওৱাৰে মূল উদ্দেশ্য আছিল। আৰু এয়া হয়তো অসমৰ সংবাদ মাধ্যমত প্ৰথমবাৰৰ বাবে NB নিউজে দেখুৱাই আছোঁ। এনেধৰণৰ অনুষ্ঠান হয়তো অসমৰ টেলিভিশ্যনত পূৰ্বতে কেতিয়াও হোৱা নাছিল। আমি অনুষ্ঠানটোৰ শেষৰ পৰ্যায়ত পালোঁহি। সময় প্ৰায় 6 বাজি 6:30 বাজিলে। কিছু টোপনিও ধৰি আছে, কিয়নো আমি গোটেই ৰাতিটো এটা থাকিলোঁ। আমাৰ শোৱাৰ অভ্যাস নাই মহ খুঁটিত, তাতে টিউবৱেলৰ তলত থাকিলোঁ। কিন্তু যিটো অভিজ্ঞতা, এটা বুজাব নোৱাৰা অভিজ্ঞতা লাভ কৰিলোঁ। আৰু এই অভিজ্ঞতাক আমি সদায় মনত ৰাখিম, আৰু জীৱনজুৰি অভিজ্ঞতা মনত থাকিব। প্ৰথমবাৰ আমি মহ খুঁটিত থাকিলোঁ। আৰু ভাল লগা কথাটো হ'ল আমি মহ খুঁটিত আছোঁ। ইয়াত আমাৰ কাৰণে ফ্ৰেছ মহৰ গাখীৰ গৰম কৰি থকা হৈছে। আপোনালোকে যদি দেখিছে, মই নিকুক দেখুৱাব, যদি দেখুৱাই নিকুৱে, এইখিনি দেখিছে আপোনালোকে গৰম গাখীৰ, মহৰ গাখীৰ। ইয়াত এক টোপালো পানী মিক্স নাই, পিয়'ৰ যিটো শুদ্ধ গাখীৰ, যিটো অসমৰ অন্য প্ৰান্তৰ মানুহে এনে গাখীৰ খাবৰ কাৰণে বা তেওঁলোকে পাবৰ কাৰণে সদায় তেওঁলোকে চেষ্টা কৰি থাকে বা তেওঁলোকে বিচাৰে, কিন্তু তেওঁলোকে নাপায়গৈ। কাৰণ কেইবাটাও 3-4জন ঠিকাদাৰ বাগৰি গৈ এই গাখীৰ পৰেগৈ। কিন্তু আজি যিহেতু আমি মহ খুঁটিত আছোঁ, এই সুবিধাটো আমি কিয় বাদ দিওঁ? মহ খুঁটিত উপস্থিত থাকি তেওঁলোকে আমাৰ কাৰণে এনেদৰে ৰাতি ভাতৰ যোগাৰ কৰিলে, ধুনীয়াকৈ ভাত খোৱালে, আমাক থাকিবলৈ দিলে, আৰু পুৱা তেওঁলোকে এনেদৰে গাখীৰ গৰম কৰিছে। তেওঁলোকে নাখায়, কিয়নো তেওঁলোকে সদায় গাখীৰ দেখি আছে
এয়া গাখীৰ অকল আমাৰ কাৰণে, আমি যিকেইজন মানুহ আছিলোঁ, আমি যিকেইজন মানুহ থাকিলোঁ, আমাৰ মানুহকেইজনক খুৱাবৰ কাৰণে তেওঁলোকে গাখীৰ এনেদৰে গৰম কৰিছে। বাকী যে নহওক, গাখীৰ আমি খোৱালৈকে আপোনালোকৰ নেদেখোঁ গাখীৰ গৰম কৰি থকা দেখুৱালোঁ। আৰু আমি ইয়াৰ পিছত গাখীৰ গৰম শেষ হোৱাৰ পিছত এই গাখীৰ খাম, কেনেকুৱা হয় সেইটো নিশ্চয় ভালেই হ'ব। আৰু আমাৰ অনুষ্ঠান আমি ইমানতে সামৰিব লাগিব। আৰু এনেধৰণৰ ব্যতিক্ৰম যিবোৰ অনুষ্ঠান পূৰ্বতে কোনো দেখা নাছিল বা দেখাৰ সৌভাগ্য হোৱা নাছিল, এনেধৰণৰ অনুষ্ঠান আপোনালোকে NB নিউজৰ এই অৰঙে দৰঙে অনুষ্ঠানটোত আপোনালোকে দেখিবলৈ পাব। আৰু এই অনুষ্ঠানটোৰ এইখিনিতে মই আজি অৰূপ মৰাণে বিদায় লৈছোঁ। তেনে আপোনালোকে এনেধৰণৰ অনুষ্ঠান চাই থাকিবৰ কাৰণে চাই থাকক NB নিউজৰ বিশেষ অনুষ্ঠান অৰঙে দৰঙে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।